নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু এই ভিডিঅ'ত আজি আলোচনা কৰিম শিক্ষানুষ্ঠানবোৰ কেতিয়া খুলিব। আৰু মই যোৱা দুটা ভিডিঅ'ত কৈছোঁ যে হৈ যোৱা HSLC পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আৰু আপোনালোকে কেনেকৈ চাব পাৰিব। তো মই ভিডিঅ' দুটাৰ লিংক ডিছক্ৰিপশ্যনত দিছোঁ, তাতে গৈ এবাৰ চাই ল'ব, নাইবা ওপৰৰ আই বাটনত দিয়া আছে, তাৰ পৰাও আপোনালোকে চাব পাৰিব। যদিহে আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওপৰৰ বেল আইকনটো অলত দবাই দিয়ক, যাতে আমি যেতিয়া ভিডিঅ' আপলোড দিওঁ তেতিয়াই চাব পাৰে। বন্ধুসকল, আপোনালোকৰ মাজত হয়তো বহুতে জানে যে চৰকাৰী বিদ্যালয়বোৰ চৰকাৰে 1 জুনৰ পৰা খোলাৰ নিৰ্দেশ দিছে। আৰু বাতৰি কাকতখনত দেখা পোৱা গৈছে যে চলিত শিক্ষাবৰ্ষ মাৰ্চলৈ পিছুৱালে। মানিব লাগিব সামাজিক দূৰত্ব। ৰাজ্য চৰকাৰে অনুমতি বিচাৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা। 1 জুনৰ পৰা আৰম্ভ হ'ব 10ম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান। 23 মে' গৰমৰ বন্ধৰ পিছতেই 1 জুনৰ পৰা সামাজিক দূৰত্ব ৰাখি বিদ্যালয়ৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব। আজি এই ইংগিত দিছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি। আৰু শিক্ষাদানৰ বাবে জ্ঞান বৃক্ষ নামৰ চেনেল মুকলি হ'ব। সম্প্ৰচাৰিত হ'ব প্ৰাগ চেনেলৰ। 27 মে'ৰ পৰা উচ্চতৰ মাধ্যমিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ। 27 মে' অৰ্থাৎ কালি গ'ল 27 মে'। তো কালি দিছে কিতাপবোৰ। হয়, কালি দিছে কিতাপবোৰ। তো ময়ো পালোঁ কিতাপবোৰ। ময়ো এজন HS ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্ট হয়। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰিব, আৰু বন্ধুলৈ শ্বেয়াৰ কৰিব। কিন্তু এই ভিডিঅ'টো বন্ধুলৈ শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বন্ধুসকল, কিবা যদি বুজি পোৱা নাই, কিবা যদি সুধিবলগীয়া আছে, কমেণ্ট কৰি নিশ্চয় জনাব, মই নিশ্চয় ৰিপ্লাই দিম। তো আজিলৈ বাই বাই। আশা কৰোঁ পুনৰবাৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।